হাই গাইজ, আজি ৰিপাঞ্চীৰ আইতাকে ৰিপাঞ্চীৰ কাৰণে পালেং আৰু ভতুৱা শাকেৰে মিক্স কৰি বগৰী টেঙাৰে মাছৰ জোল বনাইছে আৰু ভোলৰ পিটিকাও কৰিছে। আহকচোন চাওঁ কেনেধৰণে বনাইছে, আমি শিকিবও পাৰিম আৰু ইয়াৰ টেষ্টটো লৈ চাব এবাৰ। আৰু ৰিপাঞ্চী কি মজা কৰি খাই আছে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। পালেং বগৰী টেঙা বনাম, মাছ দি বগৰী টেঙা বনাম। এয়া ভতু পালেং শাক কাটি আছোঁ। ভতুৱা শাকখিনি বাৰীৰ পৰা ভতুৱা আৰু পালেং শাক বাৰীৰ পৰা ছিঙি আনি ধুই লৈ এতিয়া মই কাটি আছোঁ। আৰু এতিয়া মাছ, পালেং, ভতুৱা আৰু বগৰী টেঙা দি এয়া টেঙা বনাম। গাঁৱৰ মানুহবিলাকে এইবিলাকেই বনায়, এইবিলাকেই খায়। আৰু চৌকাত বনাম। তাৰপিছতে আকৌ বাৰীৰ পৰা ছিঙি আনিছোঁ সৰু সৰু ভোল, এতিয়া সেয়া পুৰিম, পুৰি পিটিকা বনাম। দুটা ভোল এতিয়া এই পুৰিম আৰু বগৰী টেঙা দিয়া বেটা। বগৰী টেঙা এতিয়া ভতুৱা আৰু পালেং কাটি লৈছোঁ। এতিয়া আমি এয়া জোল বনাম। মাছৰ লগত জোল বনাম আৰু এই দুটা আমি পুৰি পিটিকা কৰি খাম দেই বাবা দেই। এক চামুচ নিমখ দিলোঁ আৰু এক চামুচ হালধি দিলোঁ। হালধি দিলোঁ এইখিনি নিমখ হালধি সানি অলপ টাইম থৈ দিছোঁ। আৰু এতিয়া মই কেৰাহীত তেল দিছোঁ। দি লওঁ। ফাৰ্ষ্ট টাইম হয় মানে এতিয়া মই নহৰু অকণ খাম দি দিছোঁ সম্ভাৰ দিবলৈ। শাকত যে নহৰু ভাল লাগে, যে অলপ কমকৈ সিজিব লাগে, বেছি ভাজিব নালাগে। শাকত দিয়া জোল বনালে মানে এনেই সিজিয়ে যাব, সেইকাৰণে আমি বেছি ভাজা নাই। এতিয়া এয়া অকণমান নহৰু দি দিছোঁ। এয়া শাকখিনি দি দিলোঁ এতিয়া। এই নিমখ দি দিছোঁ। নিমখ নিদিলে যে শাকটো ভালকৈ নিসিজে, সেইকাৰণে নিমখটো আগতীয়াকৈ দি দিব লাগে। লৰাই দিলোঁ। এয়া জয়পুৰি যোৱা নিচিনা হৈ গ'ল। এতিয়া শাকটো আন্দাজটো বুজি পোৱা হয়, সেইকাৰণে নিমখকণ দি ল'ব লাগে। এতিয়া লগতে হালধিও দি দিওঁ। হালধি এতিয়া দেখিছোঁ এয়া শাকখিনি একেবাৰে কম হৈ গ'ল। নিমখ দিয়াৰ লগে লগে শাকবিলাক যে কমি যায়, ভালকৈ জয় পৰি যায়। আৰু এয়া শাকৰ পানীটো ওলাই গৈছে। এতিয়া এইখিনি সিজি লওক, অলপ সিজিলে পানী দিয়াৰ পাছত মই বগৰী টেঙা দি দিম।
ইয়াত পানী দিম। এতিয়া উতলিব। উতলাৰ পাছত মাছ দি দিম আৰু বগৰী টেঙা দি দিম। চাই লৈছোঁ। তাৰপিছতে যেতিয়া উতলিব মাছো দিম, বগৰী টেঙাও দিম, একেলগে চব দি দিম। এতিয়া তৰকাৰী উতল আহিছে। এতিয়া মই ইয়াতে প্ৰথমতে মাছ দি দিম। মাছ দি দিলোঁ। এতিয়া বগৰী টেঙাকেইটাও লগতে দি দিম। 6-7টামান বগৰী দিলেই হ'ল। 6-7টামান বগৰী দি দিলেই হ'ল, কাৰণ আমাৰ মানুহ কমতো, গতিকে বেছি টেঙা দি দিলে বেছি টেঙা হৈ যাব। আৰু 2টা দি দিছোঁ। এইকেইটা আমাৰ কাৰণে হৈ যাব। এতিয়া তৰকাৰীকণ উতলিব দিছোঁ। উতলক ভালকৈ উতলিব লাগিব, কাৰণ মাছটো বেছি ভাজা নাইতো। বেছি মাছ ভাজি দিলে মানে কি হয়, খাবলৈ ইমান টেষ্ট নহয় মাছটো। সেইকাৰণে অলপ ভাজিছোঁ আৰু তৰকাৰীটো ভালকৈ উতলাম। এয়া চাওক, বগৰীবোৰ ফাটি ফাটি আহিছে আৰু কালাৰটো কিমান ধুনীয়া হৈছে। এতিয়া এয়া হৈ গ'ল। বগৰীবিলাক চব ফাটি টেঙাটো ওলাই আহিছে আৰু গতিকেলৈ ধুনীয়া হৈছে। এতিয়া ইয়াক মই কাঢ়ি থ'ম। এয়া হৈ গ'ল। এতিয়া মই ইয়াতে এই ভোল 2টা পুৰিম। ইয়াত পিটিকা কৰি জুইকুৰা ধুনীয়া হৈ আছে। পুৰিবৰ কাৰণে বেছি হেৰি নালাগে, অঙঠাতে ধুনীয়াকৈ পুৰি যাব। এতিয়া এই 2টা মই জুইতে দি দিম। চাব কিমান ধুনীয়া লাগিব খাই। সেয়া ভোল 2টা জুইৰ পৰা উঠাই আনিলোঁ ধুনীয়াকৈ চাফা কৰি। এতিয়া নিমখ আৰু তেলৰ সৈতে পিটিকা কৰি আছোঁ। আপোনালোকে যদি জলকীয়া খাই দিব পাৰে, যদি জলকীয়া নাখায় নিদিলেও কথা নাই। এই লাও ভাজি লোৱা অকণমান। ৰিপাঞ্চি এটা নিজৰ থালি ল'লে আৰু তাই এতিয়া নিজেই মাছৰ জোল অকণমান লৈ খাব। তো যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায়, তেতিয়া লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে এনেধৰণে তৰকাৰী বনায়, তে তৰকাৰীখিনি খাই কেনেকুৱা পালে সেইটো নিশ্চয় জনাব। নেক্সট ভিডিঅ'ত আমি আকৌ লগ পাম। তেতিয়ালৈকে আপোনালোকে আমাৰ চেনেলটো চাই থাকিব। বাই বাই।